গতানুগতি থাকে নাই তোমালোকে এজনী ছোৱালী লাইফত কিমান কিমান ডাঙৰ ডাঙৰ কল্পনা আছে হয় নহয় কোৱা কি কি কল্পনা আছে মোক কমানে তুমি নহ'ব শুনা ছোৱালী হ'ল ডাংগতি ল'ৰা হ'ল জেং আয়ু জেং এই জেং ঠাল পালে তোমালোকে মাকৰ ঘৰত থাকোঁতে একচনীয়া পতা মানুহটো ঘৰ যেতিয়া পাই যায় মিয়াদি পতা হৈ যায় আয়ু তোমাৰ নিচিনা মোৰ ল'ৰা এটা আছে ছোৱালীজনী বিচাৰি ফুৰিছো আয়ু তোমাৰ লগে লগে জিলি মিলি চোপা এখন কিনি দিম মিছা কথা নাই সঁচা কথা কৈছো মাটি ৰুব হুলাহুলি কথা কব খোলাখুলি আমাৰ বাৰী বাঁহ গাছ তোমালোকক কৈছা কথাটো বুজিছা কথাবোৰ ইয়েছ আৰু ন সঁচা আৰু মিছা হয় নহয় বিলত পানী নহ'লে পদুম ফুল নুফুলে ফুলা পাৰো মৰহি যায় বিয়া পাতিলে কিমান বয়স বিয়া পাতিম ককা আয়ো এই নাই ছোৱালী মিলিব লাগিব দুখন অন্তৰ যেতিয়া এখন নহয় টকা পইচা বানপানী অহা দিয়া একদম ভাগি বহি আহে চাৰিজনী ভাল পালে এতিয়ালৈকে এজনীও অহা নাই কিয় কাৰণটো কৈ দিয়ক সেইটো বৰ কথা এটা আছে ঘপককে ছোৱালীয়ে 12টা ভাল পায় লাষ্টত ধনীটোলৈ গুচি যায় একদম 100% চকুৱে চাই থাকে দুজনী বিয়া পাতিবলৈ কি কি গুণ লাগিব শুনা মাইকী মানুহ লখিমী গুণ লাগিব আঘোণ মাহত মাইকী মানুহ চাবলৈ বৰ ভাল বুজিছে নাই পথাৰৰ ধানত যেতিয়া এই ধানবোৰ পৰি থাকে আলিত যিজনী লখিমী নহয় সেওটা ফালি ফালি যাব ফুলৈখন শুকুৱাই যাব এইটো সুপ্ৰিম কোৰ্টৰ মেজিষ্ট্ৰেটো কাটিব নোৱাৰে মাইকী হৈছে দিচাং মতা হৈছে দিখৌ দুইখন যদি ফেনে ফুটাই বাহানত ফ্লাট বানপানী হ'ব থাকিব নোৱাৰিব হয় নে দিখৌ বাহিলে দিচাং থাম কাটিব দিচাং বাহিলে দিখৌ থাম কাটিব তেতিয়া টকা পইচা বানপানী অহা দি আহে দুইটা মিলা মিলি হ'ব লাগিব মতা মাইকী দুখন অন্তৰ যেতিয়া এখন হয় নহয় টকা পইচা বানপানী অহা দি আহে ভুলতা হাতীয়ে যিমান কমাই এখন ভাগ্য সিমান কমাই ডেকা ল'ৰা ছোৱালী বাইক অলপ ডাঙৰ নহয় আপোনাক পইচাটো দি দিব নেকি মোৰ নামটো মিহি মিহি মিলিজুলি আদৰ্শ খেতিয়ক আৰু যোগান মন্ত্ৰী মই লোন নাপাওঁ ষ্টেট বেংকৰ লোন বিচাৰি গলো বগি বগি মাইকী মানুহক 2-3টা লোন দিয়ে মোক এটাও নিদিয়ে মই ষ্টেট বেংকৰ হাল্লা কৰি দিলো নাম আপোনাৰ বিয়া বাৰু কৰিলে না মই বিয়া বাৰু কৰিলো বুজিছা মোৰ বৰ দুখ জ্বলা চাকি নুনুমাই দুখে ৰাতি নোপোৱাই কাক বুলি ক'লে কোনে গাত পাতি ল'ব বম 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 বনজি আৰু মনৰজি জ্বলি আছে এই গড়গাঁৱৰ ভিতৰত কথা ক'বলৈ পাই বৰ আনন্দ লাগিছে খুব ভাল লাগিছে চব ছোৱালী দুজনী হৈছিলে এজনী ছোৱালী গাঁও বোৱানী এজনীয়ে পইচা লৈ মাষ্টৰ তাক দি দিলে মাষ্টৰ এতিয়া 1 লাখ নি 2 লাখ ক'লে এতিয়া আহিবলৈ নিদিয়ে শহুৱেক জোঁৱায়েক ব্লাইণ্ড খেলি আছো পাপ চুই নাই 1 লাখ কেছ মনি আকৌ ব্লাইণ্ড খেলি দিছে আৰু বিশেষ কিবা ক'ব নেকি বাও আছে মোৰ চাওক মোৰ বিশেষ কথাটো কি আমাৰ হিমলগুৰি থানা মই গোচৰ দিছিলোঁ 4-5টা একশ্যন লোৱা নাই মা বিধায়ক চাহেবো দিলোঁ ঘৰ চাইকেল মাৰি মাৰি ঘৰ ওলালোঁ একশ্যন লোৱা নাই চাওক মই 40 লাখ হেভি মনি ডিচি কোৰ্টে পেণ্ডিং কৰি থৈছে মোৰ এই পইচাটো উলিয়াই দিয়া তোমাক মই 1 লাখ কেছ মনি কেছ দি দিম 100% সঁচা কথা 40 লাখ নে কি কোৱা একদম সত্য কথা আজিকালি মিছা কথা ক'লে পটপট ধৰিব CBI টপককৈ ধৰিবগৈ হয়নে কোৱা মিছা কথা নকওঁ মোৰ কথাকেইটা চালনীয়ে চালি পেলোৱা কোলাৰে যাই পেলোৱা পটানবোৰ ওলাই দি গুটিকেইটা মণি ভিতৰত ওলাই লোৱা এনেকুৱা ৰখাল কথা ক'ব নোৱাৰে চবে মোৰ ঘৰ মাউত গাঁৱৰ নিৰঞ্জন গগৈ আচল নাম তাৰপৰা এতিয়া ভাৰতৰ সেনাবাহিনী আহিছিলে মোক ঘৰলৈ এতিয়া মিহিমি ব্লেকেটৰ ঘৰ কাহা হে সুধিছে টাইমখন চালে আন্দাৰ से मर जाओ नौकरी खत्म करेगा बड़ा मालिक आई बोले मैं कत चाकरी কৰিছিল জানা 7খন বাগানৰ মালিকৰ ব্লেকেট আছিল বিমলাপুৰ ৰাংচালি ভুঞাকাত লাডুগো হৌসে গুজৰাটী তেতিয়া মোক মাতে মিমি কম হিয়াৰ সিট ডাউন প্লিজ ইমিডিয়েট গো বিমলাপুৰ টি ষ্টেট আয়ো তাৰ কাম সিনেমা থানাপতি আমলাপতি বাবুপতি গণপতি জেঙুনিকটীয়া দবাচাইলি অংগচাইলি কেপিচাইলি জয়াপাৰ ঢুলীয়াপাৰ দেবিয়াপাৰ মিলননগৰ ফুকননগৰ বাবুপতি 16 কেজি ৰৌ মাছৰ মাথা খাব লাগিব বাইদেউ আপোনাৰ ঘৰ কোনখিনি চিনি পাইছা নেকি
পাছত চিনাকি দিব মাটি ৰুব হুলাহুলি চেনেলত থাপৰ এটা খালি কি খাবা গেছিলে কি বস্তু